হেল্ল' বন্ধুসকল, আসামজন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এটা এপ লৈ আহিছোঁ, য'ত আপোনালোকে ৰেফাৰ কৰি 800 টকাকৈ ইনকাম কৰিব পাৰিব। 100% ট্ৰাষ্টেড, 100% জেনুইন হয়। তো বলক বন্ধুসকল, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে ইয়াত মোবাইল স্ক্ৰীণত দেখিছে, এইটো এপ আপোনালোকৰ ওচৰত মই এইটো দেখুৱাইছোঁ। এইটো এপ আপষ্টক্স বুলি আছে। তো আপষ্টক্স এটা 100% ট্ৰাষ্টেড কোম্পানী হয়। আপোনালোকৰ এইটো শ্বেয়াৰ মাৰ্কেট বেছ কোম্পানী হয়। শ্বেয়াৰ মাৰ্কেটত আপোনালোকে শ্বেয়াৰৰ কিনা বেচা কৰিব পাৰে, ট্ৰেডিং কৰিব পাৰে। তো ইয়াত আপোনালোকে একো কৰিব নালাগে, ইয়াত কোনো ধৰণৰ ইনভেষ্ট আপোনালোকে কৰিব নালাগে। ইয়াত খালি আপোনালোকে এটা একাউণ্ট অ'পেন কৰিব লাগিব, আৰু কোনো ধৰণৰ পইচা তাত নালাগে আপোনালোকে একাউণ্টটো অ'পেনিং কৰোঁতে। কেতিয়াবা কি হয়, ৰেফাৰেল এমাউণ্টটো যদি বেছি থাকে, তেন্তে কি হয়, কেতিয়াবা আপোনাৰ ইয়াতে 250 ৰুপিজ চাৰ্জেছ লয়। কিন্তু যদি কেতিয়াবা কম থাকে, তেতিয়াহ'লে আপোনালোকৰ এইটো 100% ফ্ৰী হয়। কিন্তু ইয়াত আপোনালোকে ইনকাম কৰিব পাৰিব, এইটো 100% ট্ৰুথ, 100% সঁচা। ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। তো বলক বন্ধুসকল, এপটো আমি অ'পেন কৰি লওঁ। আৰু এপটো অ'পেন কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আৰু ইয়াত আপোনালোকে লেফ্ট ছাইডৰ ওপৰত দেখিছে কৰ্নাৰত, ইয়াতে মই যদি ক্লিক কৰি দিওঁ, ইয়াত আছে আপোনালোকৰ ৰেফাৰ এণ্ড আৰ্ণ। মই ৰেফাৰ এণ্ড আৰ্ণত ক্লিক কৰি লৈছোঁ, আৰু ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আৰু অহাৰ পিছত ইয়াত তলত দেখিছে আপোনাৰ ব্লু কালাৰ আৰু হোৱাইট কালাৰত লিখা আছে ইয়াত ইয়ৰ আৰ্নিংছ এণ্ড ৰেফাৰেলছ। তো ইয়াতে ক্লিক কৰি দিছোঁ, ইয়ৰ আৰ্নিংছ এণ্ড ৰেফাৰেলছ। তো মোৰ যিমান আৰ্নিং হৈছে আজিলৈকে, তো ইয়াত গোটেইখিনি শ্ব' হৈ যাব। আপোনালোকে চাওক, মই এতিয়ালৈকে 4100 টকা ইয়াৰ পৰা ইনকাম কৰিছোঁ। আপোনালোকে দেখিছে ইয়াত মই কিমানটা ৰেফাৰ কৰিছোঁ। তো ইয়াতে মই ফাৰ্ষ্ট টাইম ৰেফাৰ কৰোঁতে 300 টকা পাইছিলোঁ, তাৰপিছত 300 টকা, তাৰপিছত 500, 800, 200, 400 এনেকৈ মই ইয়াৰ পৰা ইনকাম কৰিছোঁ। ইয়াত আপোনালোকে ৰেফাৰ কেনেকৈ কৰিব লাগিব, মই ৰেফাৰ কৰাৰ পৰা ইয়াৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ। মই বেক কৰিছোঁ। ইয়াত আপোনালোকে দেখিছে হোৱাটছএপত ক্লিক কৰি আপুনি ৰেফাৰ কৰিব পাৰিব, আৰু SMS-ত ক্লিক কৰি আপুনি ৰেফাৰ কৰিব পাৰিব। বন্ধুসকল, ইয়াতে মই ৰেফাৰেঞ্চ আৰ্নিঙত মই আপোনালোকক দেখুৱাই দিছোঁ। মই ইয়াৰ পৰা 4100 টকা মই ইয়াৰ পৰা ইনকাম কৰিছোঁ এতিয়ালৈকে। আৰু যেতিয়া মোৰ ৰেফাৰ ইয়াৰ পৰা যিমান বাঢ়ি গৈ থাকিব, প্ৰত্যেকটো ৰেফাৰত মই বাঢ়ি গৈ থাকিব, প্ৰত্যেকটো ৰেফাৰত মই ইনকাম কৰি থাকিম। গতিকে বন্ধুসকল, এইটো 100% ট্ৰাষ্টেড, 100% জেনুইন কোম্পানী হয়। আপোনালোকে ইয়াৰ পৰা বন্ধুসকলৰ সৈতে ৰেফাৰ কৰি ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, সোনকালে যাওক, ছাইন আপ কৰক, আৰু বন্ধুসকলৰ সৈতে ৰেফাৰ কৰক আৰু ইনকাম কৰক। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব। ইন ফিউচাৰ আপোনালোকে লেটেষ্ট আপডেট পাই থাকিব। তো বন্ধুসকল, আকৌ লগ পাম নেক্সট আৰু এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।